It's a Halloween with my friends. We're living a dream. Clock strikes 8. It's a Halloween with my friends. We'll let the pumpkins glowing. Spirits in the air. Laughing, joking, love is everywhere. আইজনী তোৰ মূৰত এটা বহুত ডাঙৰ দুখৰ বোঝা চলি আছে মই সব গম পাইছো ইফালে ইফালে ঘূৰিব নালাগে মই তোকে কৈছো হা বাবা আপুনি মোকে কৈছে নেকি বাবা আপুনি মোৰ কথাখিনি কেনেকৈ গম পালে আইজনী যেতিয়া মানুহৰ দুখ বিপদ হয় তেতিয়াই মানুহ মোৰ ওচৰত আহে বাবা আপুনি মহান আপুনি মোৰ দুখৰ কথাখিনি বুজি পালে আইজনী তই গাঁৱৰ 8টা ল'ৰাক দলি চপৰা মাৰিছিলি না কিন্তু আইজনী তই এটা ল'ৰাকো টিকাব নোৱাৰি বাবা হয়নে নহয় আইজনী তই সেইকাৰণে দৰা নাই পোৱা বাবা মোক সোনকালে উপায় এটা দিয়ক আৰু মোক সোনকালে দৰা এটা চাই দিয়ক তোক মই নিশ্চয় উপায় দিম বাবা সোনকালে উপায় এটা দিয়ক এটা উপায় আছে আইজনী বাবা তই আজি গধূলিয়ে গৈ এজোপা ডাঙৰ গছত ৰঙা ফুলৰ মালা এটা ল'বি আৰু গছজোপা 3 পাক ঘূৰিবি 3 পাক ঘূৰোতে কবি যে মোক দৰা লাগে বুলি 3 বাৰ কবি তেতিয়া তই নিশ্চয় দৰা পাবি বাবা মই এতিয়া গৈয়ে উপায়টো কৰিম বাবা মই এতিয়া যাওঁ ঐ এই ৰাস্তাটোত নাযাওঁ দেই দিনতে ভূত ওলাই ভগৱান লাগা মই আছো নহয় ব'ল এইফালে যাওঁ ব'ল সেইফালে দূৰ হয় এইফালে ওচৰতে যাওঁ ব'ল মোক দৰা লাগে ঐ বল দিনতে ভূত ওলাই এইজোপা গছত বল মই আছো নহয় তই ভয় নকৰিবি শেষ আৰু ইয়াৰ লগত আজি ময়ো মৰিব লাগিব মোক দৰা আজো কি বলো কৃষ্ণ ডিঙিটো চেঁচা লাগিছে কৃষ্ণ কাম হৈ গ'ল আজি তাৰমানে পলা কৃষ্ণ গুহে মুতে একেলগে গৈছে কৃষ্ণ ঐ কেলে যা তই সেইবোৰ দৰা ঐ কৃষ্ণ দিনতে পাই গ'ল ভূত দিনতে পালে